কিন্তু দাঁতৰ কিটকিটনি কমা নাই আৰু এইটো নতুনকৈ জন্ম পোৱা এটা নাহৰ ফুটুকি বাঘ ইয়াৰ আকৌ দাঁত গজিছেহে তাকো হইনা খাওঁ খাওঁ উৎপাত আৰু বাইদেউ ই এটা হৈছে আকৌ মস্ত গড় এশিঙীয়া গড় যেন খালি কি এটা গাত পৰি থাকিলেও গম নাপায় কি মোক খগতো ক'ত আছে আছে মই দেখাম হা আছে এই ইয়াক মনত হ'ব হ'ব আপোনালোকে এনেকৈ কাজিয়া কৰিব নালাগে নহয় নাপায় এইবোৰ কৰিবলৈ আপুনি আহক 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 চাই ল'ম মই বাৰু টেংকুলাইজাৰ মাৰিহে বেহুচ কৰি থ'ম এই তই বাইদেউৰ আগত কি কৈ আছানো মই বাঘ মই কোনটো এংগুলৰ পৰা বাঘ মই কিন্তু হজম কৰি আছো দেই আপুনি চশমা পিন্ধা বাঘ এই ছোৱালীজনী আপোনাৰ ছোৱালী বয়সৰ বিয়া কৰিলেহে ছোৱালী হ'ব আৰু আপুনি যিটো বয়সত বিয়া পাতিব লাগিছিলে তেতিয়া বিয়া নাপাতিলে এতিয়া নামগুণ লোৱা বয়সত আপুনি বিয়া পাতিবলৈ ওলাইছে এ হ'ব যেন ঐশ্বৰ্যা ৰায়হে আহিছে নহয়নো কি ছোৱালী এজনীৰ কাৰণে ইমান কাজিয়া